প্ৰত্যাহ্বানৰ দৰে হৈ পৰিছে। মই আপোনালোকক কৈছোঁ যে যি শিক্ষকক আমি গাঁৱত এতিয়াও কৰোঁ। যদি কোনোবা চাইকেল চলাই গৈ থাকোঁ, শিক্ষক এজন দেখিলে চাইকেলৰ পৰা নামি দিওঁ। সেইটোৱেতো গাঁৱত চলে, সেইটোৱেতো গাঁৱৰ পৰিৱেশ। সেই গাঁৱৰ শিক্ষক এগৰাকীয়ে এই ঘৃণনীয় কাম কৰিছে। মই চৰম ধিক্কাৰ দিছোঁ। এনেকুৱা ব্যক্তিক মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাম, মই পুলিচ প্ৰশাসনক আহ্বান জনাম, অতি কঠোৰ ব্যৱস্থাৰে তেওঁৰ বিৰুদ্ধে শাস্তি দিব লাগে। মইতো কওঁ NSA দিব লাগে। NSAৰ অধীনত এই ব্যক্তিজনৰ বিৰুদ্ধে কেছ পাব লাগে। কিন্তু সেবাই মানে আগতেও চাকৰিৰ ক্ষেত্ৰতো বহুত আপোনাক কৈছোঁ আপোনাক প্ৰশ্নকাকতৰ দায়িত্ব দিয়া আছিল। আপুনি যদি তাৰে এখনকৈ লিক কৰি আছে তেতিয়া কি কৰিব? অসমত তেনেকুৱা হাজাৰখন বিদ্যালয়ৰ শিক্ষক আছে যি চেণ্ট্ৰেল ইনচাৰ্জে যেতিয়া কৰে তেতিয়া উপায় কি আছে কওঁ? কিন্তু মই এটা কথাত সুখী যে 3 দিনৰ ভিতৰত দোষীক বিচাৰি উলিওৱা হ'ল আৰু এই গৰ্হিত কাম যাতে নহয় ভৱিষ্যতে তাৰ কাৰণে সাৱধান হ'বলৈ সকলোকে আমি শিক্ষা দিম।